the party itself will carry the movement for the implementation of Article 244A. এনক্ৰোচ কৰিছে, পাত্তা লৈছে ইলিগেলি, বেআইনী
কামত সেইটো বুদ্ধিৰে তেওঁলোকে with hidden agenda আমাৰ ট্ৰাইব ডিমাছা কাৰ্বি কুকি ৰেংমা নাগা সব আমাক নষ্ট বড়ো ডিমাছাসকলক গাৰো খাচীসকলক নষ্ট কৰিবলৈ এই হিডেন এজেণ্ডা প্লেন তেওঁলোকে কৰি আছে সেইটো আমি বন্ধ কৰিম আৰু ইয়াত এমপ্লয়মেণ্ট দিম চবকে আমি ইয়াত লাইভলিহুড আৰ্ণ কৰিবলৈ সুবিধা যি লাগে আমি APHLCয়ে কৰিম এড্ৰেছিং ইকনমিক ইনইকুৱালিটি ইয়াত যিবিলাক EMC MLA সকলে তাৰ ৰিলেটিভ সকলেহে মাত্ৰ টকা পায় আৰু তেওঁলোকেহে বেছি ধনী একেবাৰে ধনী তেওঁলোকৰ লাজো নাই ইমান দুখীয়া মানুহসকলৰ মাজত তেওঁলোকে দামী দামী গাড়ী চলায় লাজো নাই আৰু তেওঁ ইমান দুখীয়া মানুহ সকলৰ মাজত যি মানুহবিলাকে 90% মাট প্লাষ্টাৰ ঘৰ থাকে ভিজা মজিয়া ল'ৰা ছোৱালীবিলাক শুবলৈ দিবলগীয়া হয় এইটোৰ ওপৰতে তেওঁলোকে CMA আৰু চিফ মিনিষ্টাৰে হেলিকপ্টাৰ লৈ পেলাই ঘূৰে লাজ নাই তেওঁলোকৰ আমি সেইটো বন্ধ কৰিম এই ইকুৱালিটি অফ ইকনমিক পাৱাৰ আৰু প্ৰমোটিং লোকেল বিজনেছ অপৰচুনিটিজ আমাৰ ইয়াত চব দেখিব যিমান ফাৰ্মেচী আছে আমাৰ ট্ৰাইবেল মানুহ এটাও নাই নন ট্ৰাইবেল সকলৰ ক'ৰবাৰ পৰা আহি পেলাই ইয়াত ফাৰ্মেচী আমাৰ বোলে আমাৰ স্বাস্থ্যটো ভাল কৰি ইয়াৰ পৰা গুচি যায় আৰু মানুহবিলাক ইয়াত আকৌ বাহিৰৰ পৰা আহি পেলাই বিজনেছ কৰিবলৈ বুলি পেলাই ইয়াতে তেওঁলোকে থাকি যায় সেইকাৰণে আমাৰ পপুলেশ্যনটো আমাক ট্ৰাইবেল সকলক মাৰ্জিনেলাইজ কৰা হৈছে সেইটো আমি বন্ধ কৰিম ইৰাডিকেটিং নেপটিজম ক্ৰনিজম এইটো দেখিছে যে CMEM MLA মিনিষ্টাৰ MP সকলৰ ৰিলেটিভছ বিলাককহে মাত্ৰ চাকৰিও দিয়া হয় আৰু সবকে চাকৰি দিবলৈ তেওঁলোকে 5 লাখ 10 লাখ কি কয় পেমেণ্ট কৰিবলগীয়া হয় EMCM মিনিষ্টাৰ MP সকলক সেইটো আমি বন্ধ কৰিম কেতিয়াও চাকৰি দিয়াত টকা ল'বলৈ আমি নিদিওঁ Ending one-man show in Karbi Anglong. Yeah, one-man show. Matro ejon order mote sole dictator nisina. Kintu hey dictator to aku tem nijar hokti nohoy aku. Eitu dispuror por hai tat kuwa hoy. Dispur jit koi
আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা যি কয় এইটো ইয়াত কাম কৰা হয় সেইকাৰণে এই চিষ্টেমটো আমি বন্ধ কৰিম বন্ধ কৰিবলৈ ৰিজনেল পাৰ্টিহে পাৱাৰ আহিবই লাগিব নহ'লে নেশ্যনেল পাৰ্টি বুলি ক'লে CPML হওক বা কংগ্ৰেছ হওক বিজেপি হওক AAP হওক তেওঁলোকৰ সেই নিজৰ হাই কমাণ্ডৰ কথা মতে চলাবলগীয়া হয় আমাৰ ৰিজনেল হ'লে আমাৰ হাই কমাণ্ডটো ইয়াত ডিপুতে থাকিব আমাৰ হাফলঙতে থাকিব আৰু ষ্টপিং ইনফ্লাক্স এইটো কোৱা হৈছে বহুত মানুহ ইয়াত সোমাইছে NRC নাম নথকা 1,60,000 ইয়াত আছে বুলি কৈছে আমি পাৱাৰ আহিলে তেওঁলোকক ইয়াৰ পৰা সব ডিপৰ্ট কৰা হ'ব আৰু ইয়াত ইনফ্লাক্স আৰু হ'ব নিদিম prioritizing payment to indigenous populace ইয়াত কন্ট্ৰেক্ট ল'লেও তেওঁলোকে পেমেণ্ট নাপায় মাত্ৰ ডাঙৰ কন্ট্ৰেক্টৰ যিবিলাকে গুৱাহাটীৰ পৰা আহে দিল্লীৰ পৰা আহে নগাঁৱৰ পৰা অন্য ডিষ্ট্ৰিক্টৰ পৰা আহে তেওঁলোককে ইয়াত কাছাৰৰ পৰা আহে তেওঁলোককে পেমেণ্ট দিয়া হয় আমাৰ লোকেল ট্ৰাইবেলসকলক পেমেণ্ট নিদিয়ে অসমীয়া খিলঞ্জীয়া অসমীয়াসকলো ইয়াত পেমেণ্ট নাপায় কন্ট্ৰেক্ট ল'লেও সেইটো আমি বন্ধ কৰিম আমি এই লোকেলসকলকে আগতে পেমেণ্ট কৰিম কন্ট্ৰেক্ট কৰিলে আৰু ফাইনেন্সিয়েল ছাপৰ্ট টু ইণ্ডিজিনিয়াছ উইমেন সকলক ইয়াত মই পঢ়ি দিম যে we will provide financial support and resources to indigenous women self-help groups empowering them to become agents of change and progress women self-help groups will be provided with an economic package including interest-free loans of up to rupees 1 lakh. BJP সকলে 10,000 to pocket money আজিকালি তো একো কাম নাই সেইবিলাক মাত্ৰ এইটো মানুহবিলাকক পুলিচ কৰা মূৰ্খ কৰিবলৈহে কৰিছে ইমাৰ্জিং অফ প্ৰাইমেৰী স্কুলছ ME স্কুলছ এইমাত্ৰ কোৱা হৈছে ME স্কুল নথকাৰ কাৰণে মানুহবিলাক পঢ়িব ল'ৰা ছোৱালীবিলাক গাঁৱত পঢ়িব নোৱাৰা হৈছে সেইকাৰণে য'ত LP স্কুল আছে আমি য'ত LP স্কুল আমি বনাম তাতে বা আছে তাতে ME স্কুলো থাকিব আৰু ME স্কুল 5টা মান ME স্কুল মাজতে এতিয়া হাই স্কুলটো থাকিবই লাগিব Higher education already কৈছে we will establish general college law college commerce college and engineering college in West Karbi Anglong and Dima Hasao East Karbi Anglong to already আছে আমি West Karbi Anglong আৰু Dima Hasao কৰা হ'ব promotion of vocational institutes as we navigate through the complexities of the 21st century, it is imperative that we adapt to the evolving needs of our society. Therefore, we propose the establishment of a state-of-the-art vocational training centers in our community. These centers will serve as a hub of innovation and excellence, offering a diverse range of vocational programs tailored to the needs of our youth, from coding and digital marketing to carpentry and culinary arts. This center will provide individuals with the skills and knowledge necessary to thrive in today's highly technology-driven world. To meet these needs, vocational and professional institutes will be established in both Dima Hasao and Karbi Anglong and West Karbi Anglong districts, catering to the diverse skills development needs of our youth. Support for farmers. আমি জানো আমাৰ
দেশ যদি ৰাখিব লাগে, প্ৰস্পাৰ হ'ব লাগে, মানুহক যদি প্ৰটেকশ্যন দিব লাগে, তেতিয়াহ'লে আমি খেতি কৰিবই লাগিব। We must do cultivation to protect our land and our race. So, আমি যিসকলে খেতি কাম কৰে তেওঁলোকক ছাপোৰ্ট দিয়া হ'ব। We will provide comprehensive support to farmers including access to credit, technology and markets to enhance agricultural productivity and ensure their economic well-being. Indigenous farmers will have access to loans of up to rupees 5 lakhs at a minimum 1% interest rate, ensuring that they can thrive and prosper. খেতি কৰিবলৈ মানুহবিলাক যিবিলাক ইচ্ছা আছে তেওঁলোকক 5 লাখ টকা দি ইণ্টাৰেষ্টটো 1% লোৱা হ'ব। খেতি কৰিব লাগিব, আমি নিজে লোকক দি পেলাই নকৰিব। কাল্টিভেশ্যন অফ ভেকেণ্ট লেণ্ড, সেইটো আমি এইটো এটা ইম্পৰ্টেণ্ট আমি APHLCয়ে নতুনকৈ চিন্তা কৰিছোঁ। All vacant land in the valleys and plains will be identified and fully cultivated, maximizing agricultural output and food security. সকলোৱে খাবলৈ ভাতটো থাকিবই লাগিব। প্ৰথম কথা অকল টকা হ'লে নহ'ব, ভাত থাকিব লাগিব। We aspire to transform Phonglangsau Valley, Phonglangsau যিটো কয় কলিয়ানী বুলি কৈ থাকে, কলিয়ানী river, Phonglangsau Valley, Langloksau Valley, Umpanai Valley, Jinam Valley and Maibang Valley into vibrant agriculture hubs that contribute significantly to food security, economic growth and sustainable development in our region. Maibang, the history of Maibang. Mai means rice, Bang means কলহ, তাত মানে ধান খেতি খুব হয় বুলি, কিন্তু আজিকালি আপোনালোকে গ'লে দেখিব তাত ধান খেতি নাই। আমি সেইকাৰণে ডিমা হাছাওৰ কাৰণে আমি ধান খেতি বঢ়াবলৈ মাইবাং ভেলীটো আৰু অন্য ভেলীটো আমি খেতি কৰিবলৈ এইটো সুবিধা কৰি দিম আৰু লেণ্ড ডেভেলপমেণ্ট কৰিম। আৰু ফৰেষ্ট প্ৰটেকশ্যন এণ্ড কনজাৰ্ভেশ্যন, ফৰেষ্টটো আমি প্ৰটেকশ্যন কৰিম। প্ৰত্যেক ভিলেজ, ইয়াত আমি লিখা নাই, কিন্তু প্ৰত্যেক ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড আৰু ৰিজাৰ্ভ ফৰেষ্ট থাকিবই লাগিব। প্ৰত্যেক ভিলেজ মেঘালয়ত যেনেকৈ কৰিছে খাচীসকলে প্ৰত্যেক ভিলেজত ভিলেজ ফৰেষ্ট ৰিজাৰ্ভ আছে, ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড আছে। মেঘালয় খাচীসকলৰ চিষ্টেম আগৰ দিনত আমাৰ কাৰ্বিসকলো তেনেকুৱা আছিল, ডিমা হাছাওসকলো তেনেকুৱা আছিল, কিন্তু আমি সেইটো পাহৰি গ'ল। এতিয়া আমি আকৌ ৰিভাইভ কৰিম। Strengthening customary laws মতে আমি বিচাৰ কিদাৰ আমি গাঁৱে কৰিবলৈ আমি আৰু এইটো আকৌ ৰিভাইভ কৰিম। আৰু we will strengthen customary laws to uphold the rights and traditions of tribal people and indigenous people residing in Dima Hasao and Karbi Anglong and West Karbi Anglong. Issuance of land pata will be issued to all tribal and indigenous populations free of cost, ensuring secure land tenure and livelihoods. আমি ইয়াত খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলকো আমি লেণ্ড পাতা যিবিলাকে 1938 আগত আহিছিল তেওঁলোককতো দিয়া হ'ব। এইটো আইন মতে, এইটো 6th শিডিউলত যিটো কয় ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ উইমেন, উই কমিট টু ৰিজাৰ্ভ 10 seats for women in the 2027 Karbi Anglong
which is very badly done in West Carbon Anglong. We have demanded that the boundaries should be the road, the PWD, the main road leading from Baithalangso to Anduli. That should be the boundary. We should not look only at the population. Now, Rongkang constituency is not even one block development area, whereas in Amri constituency, the Amri constituency is we demanded, according to our demand it is given, but the area covered is from Nelly, near Nelly up to Jirikende. This is not, it is an unwieldy constituency. So not only that, several constituencies, what the delimitation commission has done is to give benefit, more opportunity, more power to non-tribal people to make them elected in the election. That is what they are trying to do. And now they have removed the word autonomous from the 6th Difu ST Reserve constituency also. We will take action to restore the name of the Difu constituency as autonomous district constituency. Thank you.